বন্ধুসকল, আমাৰ আজি এডভাৰটাইজমেণ্ট এনে ধৰণৰ এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এলিজিবল ফিমেল কেণ্ডিডেটছ বিল' 45 years of age. ইয়াত লিখা আছে এন ফিমেল কেণ্ডিডেট, মন কৰিব ফ্ৰেণ্ডছ, ফিমেল কেণ্ডিডেটছ বিল' 45 years of age as on 1st January 2022 for the following positions for engagement in the Kasturba Gandhi Balika Vidyalaya KGBV. So name of the post আমি সিরিয়াল নাম্বার ওয়াইজ আমি নেম অফ পজিশন, সাবজেক্ট আৰু ভেকেঞ্চি, কোৱালিফিকেশ্যন আৰু ফিক্স নিউমাৰেশ্যন কিমান টকা চেলাৰীখন আমি ডিছকাছ কৰি থাকিম আজি। চ' নেম অফ পজিশ্যন প্ৰথম এক নম্বৰত আপোনালোকে চাব পাৰে, লেফ্ট ছাইডত আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ পৰা বিচাৰিছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ বিচাৰিছে। ছাবজেক্ট এণ্ড ভেকেঞ্চি পলিটিকেল ছায়েন্স 2, ইকনমিক্সৰ কাৰণে 2, এডুকেশ্যনৰ কাৰণে 3খন, হিষ্ট্ৰীৰ কাৰণে 2খন। কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট, মাষ্টাৰ ডিগ্ৰী লাগিব ইন দ্য কনচাৰ্ণ ছাবজেক্ট উইথ B.ed এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড। প্ৰেফাৰেঞ্চ কাক দিয়া হ'ব? এক্সপিৰিয়েঞ্চ ইন টিচিং ইন UP, আপাৰ প্ৰাইমাৰী HS, HSS level. On non-availability of higher secondary TET qualified candidates, minimum education qualification master degree in subject with B.ed preference, experience in teaching in UP, HS, HSS level. So fixed numeration ইয়াত আছে, salary কিমান হ'ব? Rupees 22,000 per month for TET qualified. TET qualified যোনে আছে তেওঁলোকে 22,000 per month আৰু Rupees 20,000 per month for non-TET candidate কাৰণে টিচাৰৰ কাৰণে ক'ব পাৰে। চ' নাম্বাৰ 2 পজিশ্যনত নাম্বাৰ 2 আছে, চিৰিয়েল নাম্বাৰ 2 আপোনালোকে চাব পাৰে, ফুল টাইম এছিষ্টেণ্ট টিচাৰ ছায়েন্স। যাত বিচাৰিছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ, চ' পষ্টটো হ'ল এছিষ্টেণ্ট টিচাৰৰ ছায়েন্স কেটেগৰী। চ' ছাবজেক্ট কি? ফিজিক্স, কেমেষ্ট্ৰি, ফিজিক্সত 5টা, কেমেষ্ট্ৰি 3টা, মেথামেটিক্স 2, বটানী 4, জুলজি 1। মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট, মাষ্টাৰ লাগিব এইটো পাৰ্টিকুলাৰ ছাবজেক্টত উইথ B.ed এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড প্ৰিফাৰেঞ্চ। হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড লাগিব, ঠিক আছে। প্ৰিফাৰেঞ্চ কাক দিয়া হ'ব? এক্সপিৰিয়েঞ্চ ইন টিচিং, এক্সপিৰিয়েঞ্চ থকাসকলৰ UP, HS আৰু HS লেভেলত যোনে যোনে টিচিং কৰিছে আগত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। অন নন এভেইলেবিলিটি অফ হায়াৰ ছেকেণ্ডেৰী টেট, আৰু যোনে যোনে হায়াৰ ছেকেণ্ডেৰী টেট পাছ কৰা নাই কোৱালিফাইড কেণ্ডিডেট, মিনিমাম এডুকেশ্যন তেওঁলোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল মাষ্টাৰ ডিগ্ৰী ইন ছাবজেক্ট উইথ B.ed লাগিব। প্ৰেফাৰেঞ্চ এক্সপিৰিয়েঞ্চ ইন টিচিং ইন UP, HS এণ্ড HSS লেভেল। ইয়াত নিউমাৰেশ্যন আছে Rupees 22,000 per month for TET qualified, ছেইম হয়, আৰু Rupees 20,000 per month for non-TET। চিৰিয়েল নাম্বাৰ 3, থাৰ্ড যিটো আছে পোষ্ট, পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ, ছাবজেক্ট এণ্ড ভেকেঞ্চি ইংলিছৰ কাৰণে 2খন আৰু আছামিজ 1। ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট উইথ B.ed এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড। প্ৰেফাৰেঞ্চ দিয়া হ'ব এক্সপিৰিয়েঞ্চ ইন টিচিং ইন UP আপাৰ প্ৰাইমাৰী HS আৰু HSS লেভেলত যোনে যোনে টিচিং কৰিছে আগত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু নন এভেইলেবিলিটি অফ হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড কেণ্ডিডেট, মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী, আৰু যোনে যোনে আগত হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাই কৰা নাই তেওঁলোকে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী লাগিব ইন ছাবজেক্ট উইথ B.ed। প্ৰিফাৰেঞ্চ দিয়া হ'ব এক্সপিৰিয়েঞ্চ ইন টিচিং ইন UP, HS এণ্ড HSS লেভেল। তেওঁলোকে ৰিমিনেশ্যন হ'ল 18,000 per month, Rupees 18,000 per month। চ' আমাৰ নেক্সট পষ্টটো হ'ল হেড টিচাৰ। আপোনালোকে চাব পাৰে হেড টিচাৰৰ পষ্ট আছে, ছাবজেক্ট এণ্ড ভেকেঞ্চি 05, ইয়াত ভেকেঞ্চি আছে 5টা, কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন এনি ছাবজেক্ট উইথ B.ed এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড। প্ৰেফাৰেঞ্চ দিয়া হ'ব এক্সপিৰিয়েঞ্চ ইন টিচিং ইন UP, HS এণ্ড HSS লেভেল। আৰু হায়াৰ ছেকেণ্ডেৰী টেট যদি পাছ কোৱালিফাইড নহয়, নন এভেইলেবিলিটি অফ হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড কেণ্ডিডেট তেওঁলোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ছাবজেক্ট উইথ B.ed এণ্ড প্ৰেফাৰেঞ্চ দিয়া হ'ব এক্সপিৰিয়েঞ্চ ইন টিচিং ইন UP, HS এণ্ড HSS লেভেল। তেওঁৰ হেড টিচাৰৰ ৰিমিনেশ্যন কিমান হ'ব? 24,000 per month for TET qualified থাকিলে 24,000 per month আৰু 22,000 per month for non-TET, আৰু non-TET থাকিলে মানে টেট কোৱালিফাই কৰা নাই তেনেহ'লে 22,000 per month। এডভাৰটাইজমেণ্টখন আমি কণ্টিনিউ কৰিম। ইয়াত আছে non-TET হায়াৰ ছেকেণ্ডেৰী, মানে যোনে যোনে টেট কোৱালিফাই কৰা নাই, হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাই কৰা নাই, কেণ্ডিডেটছ মে অলছ' এপ্লাই ফৰ দ্য এবভ পজিশ্যনছ ছাবজেক্ট টু ফুলফিলমেণ্ট অফ এছেঞ্চিয়েল কোৱালিফিকেশ্যন। তেওঁলোকে এপ্লাই কৰিব পাৰিব, বাট ছাবজেক্ট ৱাইজ তেওঁলোকৰ কোৱালিফিকেশ্যনবিলাক থাকিব লাগিব। অনলি ইন কেছ অফ নন এভেইলেবিলিটি অফ টেট হায়াৰ ছেকেণ্ডেৰী কোৱালিফাইড কেণ্ডিডেট, non-TET high secondary candidates will be selected, but the selected candidate should qualify high secondary
TET within 3 consecutive TET high secondary examinations. Head teacher and full-time assistant teachers will have to stay within the school come hostel campus in all working days and in holidays except during the vacation when KGBV children will go home for vacation. আর ইম্পৰ্টেণ্ট পইণ্ট আছে এইটো ইণ্টাৰেষ্টিং হয় আপোনালোকে চাব ফ্ৰেণ্ডছ হেড টিচাৰ যোনজন হেড টিচাৰ আছে এণ্ড ফুল টাইম এছিষ্টেণ্ট টিচাৰ আৰু ফুল টাইম এছিষ্টেণ্ট টিচাৰ যোনে আছিলে মই অলপ আগতে যেনে এক্সপ্লেইন কৰিলোঁ এছিষ্টেণ্ট টিচাৰ পষ্টবিলাক উইল হেভ টু ষ্টে তেওঁলোকে তাত থাকিব লাগিব উইদিন দ্য স্কুলত থাকিব লাগিব কাম হষ্টেল তাত মানে ফেচিলিটি দিয়া হ'ব ফুড থকাৰ ব্যৱস্থা কৰা হ'ব তাত হষ্টেল থাকিব তাত হষ্টেল কেম্পাছত থাকিব লাগিব ইন অল ৱৰ্কিং ডেজ চ' ৱৰ্কিং ডেজত তেওঁলোকৰ তাতে থাকিব লাগিব এণ্ড ইন হলিডেজো থাকিব লাগিব এক্সেপ্ট ডিউৰিং দ্য ভেকেশ্যন ৱেন যেতিয়া KGVP চিলড্ৰেন মানে ষ্টুডেণ্ট হতে চিলড্ৰেন উইল গ' হোম ফৰ ভেকেশ্যন তেওঁলোকে যেতিয়া ভেকেশ্যনত ঘৰলৈ যাব তেতিয়াহে টিচাৰসকলে ছুটি পাব ঠিক আছে হাউ টু এপ্লাই এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় ওৱান কেণ্ডিডেট কেন এপ্লাই ফৰ ওৱান পজিশ্যন অনলি এজন কেণ্ডিডেটে এটা পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াত এটা ডিমেৰিট থাকিলে আপোনাৰ এটা পষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে এপ্লিকেশ্যন টু বি ছাবমিটেড ইন প্ৰেছক্ৰাইব ফৰ্মেট এজ গিভেন বিল' এটা ফৰ্মেট দিয়া হ'ব মই অলপ পিছত এক্সপ্লেইন কৰিম আপুনি ভিডিঅ' চাই থাকক সেই ফৰ্মেটখন ফিল আপ কৰি আপুনি জমা দিব লাগিব চ' ফৰ্মেটখন অলপ পিছত মই দেখাই আছোঁ ডেমো এখন দেখুৱাম মই along with self attested all relevant documents আপোনাৰ যিমানখিনি ডকুমেণ্ট আছে ফটোকপি বনাই তাত self attested কৰি লগতে লিখা আছে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ টু দ্য মিছন কোঅৰ্ডিনেটৰ SSA নগাঁও যে মিছন কোঅৰ্ডিনেটৰ অফিচত আপোনাৰ জমা দিব লাগিব ডিউৰিং অফিচ আৱাৰ্ছ 30th March 2022 30th March মানে আপোনাৰ 30 তাৰিখৰ ভিতৰত মাৰ্চ মাহৰ 30 তাৰিখৰ ভিতৰত মানে আজি যেতিয়া মই ভিডিঅ' বনাই আছোঁ আৰু বেছি দিন নাই আপোনালোকে সোনকালে এপ্লাই কৰি দিয়ক এনি পোষ্টেল ডিলে উইল নট বি কনচিডাৰ্ড ইন কমপ্লিট এপ্লিকেশ্যন উইল বি উইদাউট ৰেলিভেণ্ট ডকুমেণ্ট উইল বি সামাৰি ৰিজেক্টেড আপুনি যদি পোষ্টেল ডিলে হৈ যায় লেটকৈ যদি আপোনাৰ এপ্লিকেশ্যন গৈ তাত পায় আৰু যদি ডকুমেণ্টখিনি আপুনি ভালকৈ যিমানখিনি ডকুমেণ্ট বিচাৰিছে যদি আপুনি নিদিয়ে তেনেহ'লে আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট কৰা হ'ব লিষ্ট অফ শ্বৰ্টলিষ্টেড কেণ্ডিডেট উইথ ডেট এণ্ড ভেন্যু এণ্ড টাইম অফ ভেৰিফিকেশ্যন কাম ইণ্টাৰভিউ উইল বি চাৰ্কুলেটেড অন দ্য অফিচ নোটিছ বৰ্ড বাই দ্য মিছন ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ চ' কেতিয়া কোনে কোনে ইণ্টাৰভিউ ফেচ কৰিব পাৰিব কেতিয়া হ'ব ক'ত ইণ্টাৰভিউ হ'ব টাইম টু টাইম এইটো জনোৱা হ'ব ন'টিছ বৰ্ডত SSA যিটো মিছন ডাইৰেক্টৰ অফিচ আছে তাতে জনোৱা হ'ব আপোনাক গৈ এপ্লাই কৰাৰ পাছত তাৰপাছত আপোনাক খবৰ লৈ ৰাখিব লাগিব তাতে ভিজিট কৰিব লাগিব গৈ ন'টিছটো চাব লাগিব চ' অন লিখা আছে এইটো ডেট 05/04/2022 5 তাৰিখ এপ্ৰিল মাহৰ 5 তাৰিখত দিয়া হ'ব দ্য shortlisted candidates will have to appear in the verification come interview on the date time to be fixed for this purpose with all original testimonials no separate call letters will be issued so আপোনাৰ কোনো কল লেটাৰ নাহে আপুনি ডাইৰেক্টলি সব ডকুমেণ্ট অৰিজিনেল লৈ গৈ আপুনি ইণ্টাৰভিউ ফেচ কৰিব no TED will be paid about age relaxation is applicable as per government rules all posts are reserved for Assamese medium and female candidates only সকলো পোষ্টখিনি Assamese medium অসমীয়া মাধ্যমৰ আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ কৰা আছে ঠিক আছে সো এই আছিল আমাৰ আজি ভিডিঅ' এতিয়া মই দেখুৱাম এপ্লিকেশ্যন ফৰ্মেটটো কেনেকুৱা আৰু আপুনি কেনেকৈ ফিল আপ কৰিব ভিডিঅ' চাই দেখক আৰু এটা কথা আপুনি যেতিয়া ভিডিঅ' চাই আছে যেতিয়া তলত ছাবস্ক্ৰাইব বাটন আছে এবাৰ টাচ কৰিব লাগে ফ্ৰেণ্ডছ জাষ্ট কেইছেকেণ্ডমান লাগে আপুনি জাষ্ট অলপ পজ কৰি আপুনি ছাবস্ক্ৰাইব কৰি দিয়ক ৰঙা হৈ আছে বাটনখিনি এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক তেনেহ'লে মই যেতিয়া ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰিম আপোনালোকে পাব নটিফিকেশ্যন তেনেহ'লে কেতিয়া মোৰ ভিডিঅ' মিছ নহয় আপুনি মিছ নকৰে আৰু এনেকুৱা লাষ্ট ডেট এক্সপায়াৰ হোৱাৰ আগত আপুনি এপ্লাই কৰিব পাৰিব চ' এয়া হৈছে ফৰ্মেটখন আপোনালোকে চাব ফ্ৰেণ্ডছ আপুনি লাহে লাহেকৈ এখন ফৰ্মেট ফিল আপ কৰিব আপুনি নিজে প্ৰিণ্ট কৰি ল'ব চ' পোষ্ট এপ্লাইড ফৰ ইয়াত আপুনি কোনখন পোষ্টৰ কাৰণে এপ্লাই কৰিব আছে ইয়াত মেনশ্যন কৰিব চ' নেম অফ দ্য কেণ্ডিডেট আপোনাৰ নাম কেপিটেল লেটাৰ মেনশ্যন কৰিব তলত আছে ফাদাৰ্ছ হাজবেণ্ডছ নেম ইয়াত মেনশ্যন কৰিব ডেট অফ বাৰ্থ মেনশ্যন কৰিব এইজ আপোনাৰ কিমান মেনশ্যন কৰিব নেশ্যনেলিটি অবভিয়াছলি ইণ্ডিয়ান হয় মেনশ্যন কৰিব ৱেডাৰ কেটেগৰী ইয়াত দিয়া আছে কেটেগৰী মেনশ্যন কৰিব এড্ৰেছ পাৰমানেণ্ট এড্ৰেছ আপোনাৰ দিব আৰু কমিউনিকেশ্যন এড্ৰেছ আপুনি দি দিব তেনেহ'লে তেওঁলোকে এপইণ্টমেণ্ট এটা ক'ত পঠাব এইটো তেওঁলোকৰ কাৰণে সুবিধা হ'ব সেইটো কাৰণে এড্ৰেছ ফৰ কমিউনিকেশ্যন আপোনাক কমিউনিকেট কৰিবলৈ যিখন এড্ৰেছ আছে ইয়াত এড্ৰেছখন দি দিব ইয়াত ছাইডত আছে ফটো ইয়াত লগাব এখন বক্সৰ ভিতৰত আপোনাৰ পাছপোৰ্ট চাইজ ফটো লগাব ক্লিয়াৰ ফটো প্ৰিণ্ট কৰি ইয়াত লগাব চ' অলপ মই স্ক্ৰল কৰি উঠাই আৰু কি কি পইণ্ট আছে দেখাব চেষ্টা কৰিম কণ্টেক্ট এড্ৰেছ অফ কমিউনিকেশ্যনত তলত আছে কণ্টেক্ট ডিটেইলছ হোৱাটছএপ নম্বৰ ইয়াত দি দিব আপুনি এক্সাম পাষ্ট এণ্ড মাষ্টাৰ ডিগ্ৰী কোন ইয়াৰত পাছ কৰিছে কোন ইউনিভাৰ্চিটিৰ পৰা বৰ্ডৰ পৰা কৰিছে কিমান মাৰ্ক পালে টোটেল মাৰ্ক কিমান আছিলে পাৰ্চেণ্টেজ কিমান আছিলে এইবিলাক আপুনি মেনশ্যন কৰি দিব কাৰেক্টলি ফিল আপ কৰিব মাষ্টাৰ ডিগ্ৰী হায়াৰ ছেকেণ্ডেৰী টেট বেচেলৰ অফ এডুকেশ্যন মানে b.ed আৰু
আদাৰ ইফ এনে যদি থাকে আপোনাৰ এক্সপিৰিয়েঞ্চ ইয়াৰ্ছ কিমান বছৰ এক্সপিৰিয়েঞ্চ আছে টিচিঙত আপুনি মেনশ্যন কৰিব মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন অফ SSLC HSLCত আপোনাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কি আছিলে এইটো মেনশ্যন কৰিব আৰু তলত আছে ডিক্লাৰেশ্যনখন আপুনি টিক কৰি পেলাই ইয়াত প্লেচ বাৰ্থ লিখি ফুল ছিগনেচাৰ আপোনাৰ ছিগনেচাৰ তলত দি দিব মন কৰিব ফ্ৰেণ্ডছ ৰাইট ছাইডত ইয়াত আছে ফুল ছিগনেচাৰ অফ দ্য কেণ্ডিডেট ইয়াত আপোনাৰ ছিগনেচাৰটো দি দিব পাহৰি নাযাব চ' ফিল আপ কৰি পেলাই উইথ অল ৰিলেভেণ্ট ডকুমেণ্টছ মই যেনে অলপ আগতে মেনশ্যন কৰিলোঁ আপুনি সেইখন এড্ৰেছত নগাঁও SSA যিটো অফিচ আছে তাতে আপুনি ফিল আপ কৰি জমা দিব